নমস্কাৰ পোনপ্ৰথমে সকলোকে মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তেন্তে ব'লক ভিডিঅ'টো একেলগে আৰম্ভ কৰোঁ। তো আজি আমি আহিছোঁ লখিমপুৰৰ বাসুদেৱ থান। এয়া শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰৰ মুখ্য দুৱাৰ। মোৰ নামটো হৈছে সুনয়ন বৰা। ইনষ্টাগ্ৰামতো একাউণ্ট এটা আছে, ফ'ল' কৰি দিবগৈ। লিংকটো বাৰু মই ডিছক্ৰিপশ্যনতে দি দিম। যিহেতু ইয়ালৈ প্ৰথম অহা হৈছে, ধূপ চাকি ক'ত জ্বলোৱা হয় তাক গম পোৱা নাছিলোঁ। সেয়েহে নামঘৰৰ এগৰাকী ব্যক্তিৰ পৰাই জানি ল'লোঁ। আৰু তেখেতেই কোৱা মতে আমি নিৰ্দিষ্ট স্থানলৈ বন্তি প্ৰজ্বলন কৰিবলৈ গ'লোঁ। আমি যিদিনা গৈছিলোঁ সেইদিনা মানুহৰ ভিৰ একেবাৰেই নাছিল। আচলতে বতৰটোও অলপ বেয়া আছিল, ঠাণ্ডাও বহুত পৰিছিল, সেয়েহে হয়তো মানুহৰ সমাগমো কম হৈছিল। আহি দেখিলোচোন আমাতকৈও বহুত মানুহ আগতেই আহি ইয়াত চাকি জ্বলাই গৈছে। এয়া চাওক, ইয়াতে সকলো ভক্তই আহি চাকি ধূপ জ্বলায়। চাকি ধূপ জ্বলাই হোৱাৰ পাছত মন্দিৰত সেৱা ল'ব আহিলোঁ। এনে এক মান্যতা আছে বোলে, ইয়াৰ যিভাগী বিষ্ণুৰ প্ৰতিমূৰ্তি হয় সেই ভাগ স্বয়ং বিশ্বকৰ্মাই নিৰ্মাণ কৰিছিল। তাৰ পাছত আমি আহিলোঁ এই নামঘৰ ভাগিলৈ। মন্দিৰ ভাগিৰ ওচৰত ভিডিঅ' কৰাৰ অনুমতি নাই বাবে ভিডিঅ' কৰিবলৈ নাপালোঁ। ইয়াতো আমি সকলোৱে একেলগে সেৱা ল'লোঁ। ভিডিঅ'টোৰ মাজতে মোৰ এটা অনুৰোধ আছে, ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু কমেণ্টত জনাব কেনেকুৱা পালে। আৰু এটা কথা, চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰি দিব আকৌ। যদিহে আপোনালোকে সহযোগিতা কৰায় তেতিয়াহে মই আগলৈ ভিডিঅ' বনাবলৈ উৎসাহিত হ'ম ন, চ' কৰি দিব দেই। বাৰু আকৌ ভিডিঅ'টোৰ মাজলৈ উভতি আহিছোঁ। নামঘৰৰ এইগৰাকী ব্যক্তিয়ে আমাক সকলোকে আশীৰ্বাদ প্ৰদান কৰিলে। তাৰ পাছত আমি আহিলোঁ চাহ খোৱা গৃহলৈ। মই যে ভিডিঅ'টো বনাবলৈ অনুপ্ৰাণিত হৈছোঁ তাৰ আঁৰৰ মূল ব্যক্তিগৰাকীয়ে হৈছে এইগৰাকী। তেওঁ আকৌ নিজেই লাজ কৰে, চাওক। আমাৰ তাত বেছি পৰ ৰোৱা নহ'ল, যিহেতু আমি বহুত দূৰৰ পৰা গৈছিলোঁ, সেয়েহে সোনকালেই গুচি আহিলোঁ। অৱশেষত যিসকল ব্যক্তিয়ে মোৰ ভিডিঅ'টো এতিয়ালৈকে চাই আছে তেওঁলোকৰ বাবে এ বিগ থেংক ইউ। আগলৈ পুনৰ লগ পোৱাৰ আশাৰে ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ।